পৰৱৰ্তী খবৰ জনাইছো গুৱাহাটীৰ বৰাগাঁৱৰ সমীপৰ গোসাই গাঁৱত হত্যাকাণ্ড পিতৃৰ বিৰুদ্ধে 11 বছৰীয়া কন্যাক হত্যাৰ অভিযোগ হত্যা কৰি দুৱাৰত তলা লগাই পলায়নৰ অভিযোগ পিতৃৰ বিৰুদ্ধে অভিযুক্ত লোকজন বল বাহাদুৰ বিশ্বকৰ্মা ওৰফে গৈছে পত্নী ঘৰত নথকাৰ অৱস্থাত কন্যাক হত্যাৰ অভিযোগ পিতৃৰ বিৰুদ্ধে আৰু স্বামী স্ত্ৰীৰ মাজত মতানৈক্যৰ পৰিণতিতে হত্যাৰ সন্দেহ কৰা হৈছে মৃতদেহৰ ওচৰত ৰছী আৰু খুৰাৰ বটল উদ্ধাৰ কৰিছে আৰক্ষীয়ে গুৱাহাটীৰ বৰাগাঁৱত সংঘটিত হৈছে ভয়ংকৰ হত্যাকাণ্ড পিতৃৰ বিৰুদ্ধে 11 বছৰীয়া কন্যাক হত্যাৰ অভিযোগ হত্যা কৰি দুৱাৰত তলা লগাই পলায়ন কৰাৰ অভিযোগ পিতৃৰ বিৰুদ্ধে অভিযুক্ত লোকজন বল বাহাদুৰ বিশ্বকৰ্মা বা বলেন ছাত্ৰী বুলি জানিব পৰা গৈছে পত্নী ঘৰত নথকাৰ অৱস্থাতে কন্যাক হত্যাৰ অভিযোগ পিতৃৰ বিৰুদ্ধে আৰু স্বামী স্ত্ৰীৰ মাজত দীৰ্ঘদিনে সৃষ্টি হৈ আছিল মতানৈক্যৰ সেই মতানৈক্যৰ পৰিণতিতে কন্যাক হত্যা কৰাৰ অভিযোগ পিতৃৰ বিৰুদ্ধে আৰু ইতিমধ্যে মৃতদেহৰ ওচৰত উদ্ধাৰ কৰা হৈছে এডাল ৰছী আৰু এটা খুৰাৰ বটল ক'ত বুলি সুধি আছে মই বোলো নাজানো ক'ত বা গৈছে তাৰপিছত বহুত সময় ইফাল বিচাৰিলে ইয়াক ক'লে তাক সুধিলে কোনে ক'ব নোৱাৰে উপায় নাপায় কি কৰিলে সি তালাটোকে ভাঙি দিব দিলে তালাটো ভাঙা গ'ল ভাঙাৰ পিছতে আৰু দেখা পালে আৰু ছোৱালীজনী এনেকৈ বিচনাত শুই থকা বুলি ক'ত চিন আছে সেইটো নাজানো মই